নমস্কাৰ সকলোকে মোৰ পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কি খবৰ আপোনালোকৰ সকলোৰে ভালেই চাগে আৰু মোৰো ভালেই আৰু আজি মই বনাবলৈ লৈছোঁ এটা কোমোৰাৰ সৈতে মাছৰ ৰেচিপি আৰু সেইফালে মই মাছখিনি ভাজি ল'লোঁ আৰু এইফালে মই কোমোৰাখিনি এনেকৈ পিহনাত মাৰি লৈছোঁ জালি কোমোৰা আৰু বিলাহী আলু এয়া চাওক কাটি ল'লোঁ ইফালে মই তেলতে দি দিলোঁ তেজপাত শুকান জলকীয়া আৰু কেইটামান পাঁচফোৰণ আৰু দি পেলাই মই বিলাহী আৰু কোমোৰা এইখিনি গোটেইখিনি দি পেলাই মই সোৱাদ অনুসৰি দিলোঁ নিমখ আৰু দিছোঁ জোখ অনুসৰি হালধি আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি ল'ব লাগিব অলপ সময় এয়া চাওক ভাজি ল'লোঁ আৰু এতিয়া ভাজা যিহেতুকে হৈ গৈছে ইয়াতে এতিয়া দি দিলোঁ পানী আৰু ইয়াতে মাছ কেইটুকুৰাও দি দিম আৰু মোৰ চেনেলত কোনোবা যদি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এয়া চাওক মাছখিনি দি দিয়াৰ লগতে মই এতিয়া ইয়াতে আপোনাৰ 15 মিনিটমান সময় মই উতলিবলৈ দিম তাৰপিছতে মোৰ তৰকাৰীখিনি হৈ যাব আৰু আপোনালোকেও এনেকৈ ঘৰত বনাই খাই চাব কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চাওক ধুনীয়াকৈ মই এতিয়া অকণমান সময় ঢাকি দিম ঢাকি দিয়াৰ পিছতে মই এটা উতল আহিবলৈ দিম ভালদৰে যিহেতু আৰু এতিয়া এইখিনি হৈ যাব এয়া চাওক হৈ গৈছে হৈ গ'ল মোৰ